নমস্কাৰ, মই খ্যাতিষ্মান আজি উপস্থিত আছো এখন বিশেষ ঠাইত আৰু এই ঠাইখন বিশেষ মহত্ব আছে আৰু বিশেষ ৰহস্যৰ মাজত সোমাই আছে। আজি আমি যিডোখৰ ঠাইত আপোনালোকক দেখাম বুলি ভাবিছো বহু শ বছৰ পুৰণি এখন ঐতিহাসিক প্ৰসিদ্ধ স্থান হয়। আজি আমি উপস্থিত আছো মহানগৰী চিত্ৰাচল পাহাৰত অৱস্থিত নৱগ্ৰহ দেৱালয় আৰু এই দেৱালয়ত 9টা গ্ৰহৰ পূজাৰ্চনা কৰা হয় কাৰণে এই দেৱালয় ভাগক কোৱা হয় নৱগ্ৰহ মন্দিৰ। আহকচোন আমি দৰ্শকসকলক দেখুৱাব চেষ্টা কৰিম আৰু লগতে আপোনালোকক ইয়াৰ চৌপাশ, ইয়াৰ ইতিবৃত্তি সকলোখিনি তথ্য আমি জনাব চেষ্টা কৰিম। আৰু এই নৱগ্ৰহ মন্দিৰত মুঠ 9টা শিলাচিহ্ন আছে আৰু এইকেইটা হৈছে সূৰ্য, চন্দ্ৰ, মংগল, ৰাহু, কেতু, শনি আৰু বৃহস্পতি, শুক্ৰ আৰু বুধ। এই 9টা শিলাচিহ্ন আৰু 9টা লিংগভাগ আছে ইয়াত আৰু ইয়াতেই পূজাৰ্চনা কৰা হয়। যিহেতু বহু মানুহৰ বহু বিশ্বাস আছে, জনশ্ৰুতি মতে, জনবিশ্বাসৰ মতে এই নৱগ্ৰহত আপোনালোকে পূজাৰ্চনা কৰিলে ইয়াৰ যিসকল অপায় অমংগল থাকে সেইসমূহ দূৰ হয় বুলি ইয়াৰ প্ৰবাদ আছে। এয়া হৈছে নৱগ্ৰহ মন্দিৰৰ চৌপাশ। অতি সুন্দৰ দৃশ্য দেখিবলৈ পোৱা যায়। মহানগৰীখন অতি সুন্দৰকৈ ইয়াৰ পৰা প্ৰত্যক্ষভাৱে দৃশ্য হয় আৰু ইয়াত বহু ভক্তগণ দেখিবলৈ পোৱা গৈছে। আৰু এই দেৱালয়ত সৰু সৰু ছবিসমূহ দেখিব পোৱা গৈছে, এইবোৰ চিত্ৰ ভাস্কৰ্য যিসমূহ আছিল। আৰু এই নৱগ্ৰহ দেৱালয়ৰ বিশেষ মহত্ব আছে। নৱগ্ৰহৰ দেৱালয় বিশেষ ৰহস্যৰো আছে আৰু এই নৱগ্ৰহৰ দেৱালয় প্ৰাচ্যৰ জ্যোতিষবিদ্যা কেন্দ্ৰৰ এক বিখ্যাত কেন্দ্ৰবিন্দু আছিল আৰু ইয়াত বিখ্যাত বৰাহমিহি নামৰ জ্যোতিষীজনে ইয়াত চৰ্চা কৰিছিল আৰু তাৰ পাছতেই এই ঠাইডোখৰ নাম হৈ পৰিছিল প্ৰাগজ্যোতিষপুৰ। যিহেতু ইয়াত জ্যোতিষীবিদ্যা কাম কৰা দেখিবলৈ পোৱা গৈছিল তেতিয়াৰ সময়ত আৰু বৰাহমিহিৰে ইয়াত জ্যোতিষী চৰ্চা শাস্ত্ৰ অধ্যয়ন কৰিছিল আৰু তাৰ পাছতে এই ঠাইডোখৰ নাম প্ৰাগজ্যোতিষপুৰ বুলি হ'ল বুলি বহু ইতিহাসবিদে বৰ্তমান সময়লৈকে উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে। কালিকা পুৰাণৰ মতেই এই স্থানৰ পৰাই জ্যোতিষী শাস্ত্ৰৰ গহীন চিন্তা চৰ্চাৰ প্ৰসাৰতা লাভ কৰিছিল বুলি প্ৰবাদ আছে। বা নৱগ্ৰহ মন্দিৰ য'ত অৱস্থিত এই পাহাৰখনৰ নাম হৈছে চিত্ৰাচল পাহাৰ আৰু এই চিত্ৰাচল পাহাৰৰ নামটো কেনেধৰণে হ'ল ইয়াৰো বৰ্তমান সময়ত বহু ধৰণৰ ইতিহাসত দেখিবলৈ পোৱা যায়। ভগৱান শ্ৰীকৃষ্ণৰ পুত্ৰ চাম্বই হেনো সূৰ্য উপাসনা যুগত বহি চিত্ৰকূট ব্যাধিৰ পৰা আৰোগ্য লাভ কৰিছিল আৰু তাৰ পাছতেই এই পাহাৰখনৰ নাম হ'ল চিত্ৰাচল পাহাৰ। এনেধৰণৰ বহুত মতামত দেখিবলৈ পোৱা যায়, বহু প্ৰবাদ আছে এই পাহাৰখনৰ নামক লৈ। এই নৱগ্ৰহ মন্দিৰ কোনে কেতিয়া প্ৰতিষ্ঠা কৰিছিল তাৰ কোনো সঠিক তথ্য আজি পৰ্যন্ত পাবলৈ নাই। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই 1752 খ্ৰীষ্টাব্দত এই মন্দিৰ ভাগ, এই নৱগ্ৰহ দেৱালয় ভাগ নতুনকৈ সজাই নিৰ্মাণ কৰিছিল আৰু তাৰ পাছতেই প্ৰবল ভূমিকম্প অহাৰ পাছত বিস্তৰ ক্ষতি হৈছিল 1897 চনত আৰু তাৰ পাছতেই ৰাইজে এই মন্দিৰ ভাগ নতুনকৈ সজাই পৰাই তুলিছিল আৰু তাৰ পাছতেই আজি পৰ্যন্ত ভক্তগণৰ ইয়াৰ আগমন দেখিবলৈ পোৱা গৈছিল।
দেৱালয় পৰ্যটকৰ বিশেষ এখন আকৰ্ষণৰ স্থলী হয় আৰু এই নৱগ্ৰহ দেৱালয়ত প্ৰতিদিনে পূজা অৰ্চনা কৰা হয় আৰু বিশেষকৈ মাঘ ফাগুনৰ সংক্ৰান্তিত মহা যজ্ঞ পতা হয় 3 দিনীয়াকৈ আৰু দৰ্শকসকললৈ মোৰ এটা বিশেষ অনুৰোধ মোৰ চেনেলটো চাই থাকিবৰ বাবে এনেকুৱা ঐতিহ্যপূৰ্ণ আমাৰ ৰাজ্যৰ ঐতিহাসিক স্থানসমূহ চাবৰ বাবে মোৰ চেনেলটো এক্সপ্ল'ৰ উইথ খ্যাতিসমান চেনেলটো ছাবস্ক্ৰাইব কৰক শ্বেয়াৰ কৰক লাইক কৰক চাই থকাৰ বাবে ধন্যবাদ জয় আই অসম